নমস্কাৰ। আজিৰ সাধুটো হৈছে টকা পৰিশোধৰ ব্যৱস্থা। এবাৰ এটা বিশেষ প্ৰয়োজনত মদনে তেওঁৰ এজন বন্ধুৰ পৰা বহু টকা ধাৰলৈ লৈছিল। কিন্তু বহুদিন পাৰ হৈ যোৱাৰ পাছতো মদনে টকা পৰিশোধ কৰিব পৰা নাছিল। বন্ধুজনে তেওঁৰ ঘৰলৈ টকা বিচাৰি আহিলে নানা অজুহাত দেখুৱাই ঘূৰাই পঠায়। সেই বন্ধুজনে এদিন মদনক বজাৰত লগ পাই ক'লে, আমাৰ টকা আজি তুমি দিবই লাগিব, নিদিলে তোমাক আজি নেৰিছোঁ। মদনে ক'লে, আজি আমাৰ লগত টকা নাই ভাই, অহাকালি নিশ্চয় দিম। অহাকালি ৰাতিপুৱাই তুমি আমাৰ ঘৰলৈ যাবা। আমি কথা দিছোঁ, তোমাৰ টকা পৰিশোধৰ ব্যৱস্থা নকৰাকৈ আমি পানী এটুপিও নাখাওঁ। মদনৰ কথাত বিশ্বাস কৰি সেইদিনা বন্ধুজনে মদনক এৰি দিলে। পিছদিনা ৰাতিপুৱাই বন্ধুজন গৈ মদনৰ ঘৰত উপস্থিত হ'ল। মদনে বন্ধুজনক বহিব দি ক'লে, ইয়াত বহি কিছু সময় অপেক্ষা কৰা, আমি তোমাৰ টকাৰ ব্যৱস্থা কৰি আছোঁ। এই বুলি মদনে ঘৰৰ ভিতৰত সোমাল। কিছু সময় পাছত মদনে কেইটামান আমৰ গুটি আনি য'তে ত'তে পুতিব ধৰিলে। অধৈৰ্য হৈ মদনৰ বন্ধুৱে ক'লে, তুমি তোমাৰ কাম পাছতো কৰিবা, আগতে আমাৰ টকা দিয়া, আমি আৰু বহি থাকিব নোৱাৰোঁ। মদনে ক'লে, তুমি বুজিব পৰা নাই, তেতিয়াৰ পৰা তোমাৰ টকাৰ ব্যৱস্থাই কৰি আছোঁ। বন্ধুজনে ক'লে, ৰাতিপুৱাই ধেমালি কৰিছা কিয়? আমৰ গুটি পুতিলে কেনেকৈ টকাৰ ব্যৱস্থা কৰা হয়? মদনে ক'লে, তুমি এতিয়াও বুজা নাই, এই আমৰ গুটিৰ পৰা এদিন গছ হ'ব, সেই গছত এদিন আম লাগিব, ইমানবোৰ আম, গছত বহুতো আম লাগিব। সেইবোৰ বিক্ৰী কৰি আমি তোমাৰ টকাৰ পৰিশোধ কৰিম। আমি তোমাক কৈছিলোঁ যে তোমাৰ টকাৰ পৰিশোধৰ ব্যৱস্থা নকৰাকৈ আমি এটুপি পানীও নাখাওঁ, এতিয়া বুজিলা? মদনৰ কথা শুনি বন্ধুজনৰ খং উঠিল যদিও তেওঁ নহঁহাকৈ থাকিব নোৱাৰিলে। তেওঁ বুজিলে যে মদনৰ পৰা টকা উভতাই পোৱাৰ আশা আৰু নাই। আজিলৈ আহোঁ, বাই বাই।